গাইজ একচুৱেলি আজি এটা আহিছোঁ ছোৱালী হাইস্কুল গাৰ্লছ হাইস্কুল তো হাইস্কুলৰ কিছু আজি যিটো সৰস্বতী পূজা তাকে দেখাবলৈ আহিছোঁ আপোনালোকক তো ঠিক আছে আপোনালোকে চাই থাকক হাই হেল্ল' ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো বলক এবাৰ পূজাৰী কি কৰি আছে আৰু পূজাৰী তাতে কি কেনেকুৱা পূজা কৰি আছে অকণমান দেখাবলৈ চেষ্টা কৰিম আছিল আপোনালোকৰ পূজা দেখালোঁ এবাৰ বলক ৰান্ধনী আচলতে ৰান্ধনী কি বনায় এইটো খেচাৰী হৈ আছে অলৰেডি খেচাৰী তো এইটো যদি চাই আছে একচুৱেলি এইটো বিলাহীৰ টক বনাই আছে ধোঁৱাৰ কাৰণে একচুৱেলি দেখা নাযায় তো এইটো হয় বিলাহীৰ টক আৰু এইটো বনাই আছে লাবৰা তো একচুৱেলি লাবৰা হৈছে আৰু ছাৰ আৰু বাইদেউহঁতৰ পৰা অকণমান জানিলোঁ আৰু ইয়াৰ বিষয়ে অলপ সৰস্বতী পূজাৰ পৰা দুই এজনৰ মানে ষ্টুডেণ্টৰ পৰা জানিলোঁ বলক এবাৰ আমি ষ্টুডেণ্টৰ ওচৰলৈ যাওঁ আৰু ষ্টুডেণ্টে কি কয় ইয়াৰ বিষয়ে সৰস্বতী পূজাৰ চাই লওঁ ইয়াতে কোন কোন আছে তো ইয়াতে মই ষ্টুডেণ্ট বিচাৰি আছোঁ চাওঁ কোন ষ্টুডেণ্ট লগ পাওঁ আপোনালোকে চাই থাকিব ষ্টুডেণ্ট মই একচুৱেলি বিচাৰি পোৱা নাই ক'ত গৈছে আৰু ইপিনে আছে আমাৰ বাইদেউহঁতে আছে ৰান্ধনি পূৰা ব্যস্ত বাইদেউ কি বনাই আছে আপোনালোকৰ আইটেম খিচিৰি বনাইছে আৰু চব্জি বনাইছে বিলাহী টক বনাইছে সৰস্বতী পূজা ভাল লাগিছে ন ঠিক আছে এবাৰ বলক আমি নেক্সট বাইদেউৰ ওচৰলৈ যাওঁ বলক এবাৰ সেই বাইদেউ ব্যস্ত আছে মানে তেখেতে পূৰা ব্যস্ত চাই লওক মানে বাইদেউ কি কৰি আছে আপুনি পূৰা একেবাৰে আহি আছে চাহত আহি আছে আচ্ছা আচ্ছা চাহ দিব লাগে চাহ দিয়া নাই আৰু বাইদেউ হাতত চাওক ৰেডি হৈ আছে তাৰমানে ৰান্ধনীৰ লগত অলপমান হেল্প কৰি আছে বলক এবাৰ বেলেগ পিনে গৈ আছে দেখাইছোঁ আপোনালোকক মানে আমাৰ ষ্টুডেণ্টে কি ইয়াত প্ৰসাদ খোৱাৰ ব্যস্ত হৈ আছে তেওঁ অকণমান প্ৰসাদ খাবৰ কাৰণে তেওঁলোকে বহি আছে বলক এবাৰ দেখাই আছোঁ ষ্টুডেণ্টে এইবাৰ আমাৰ ষ্টুডেণ্ট ইয়াৰে এই গাৰ্লছ স্কুলৰ ষ্টুডেণ্ট আচ্ছা ক্লাছ 10 কৰোঁ ক্লাছ 10 ন আৰু তোমাৰ ভণ্টি মোৰ নাম শ্ৰী পল্লৱী দাস মই ক্লাছ 10তে পঢ়োঁ ক্লাছ 10 ন তো এবাৰ সৰস্বতী পূজা কেনেকুৱা লাগিছে বহুত ভালে লাগিছে নিশ্চয় মোৰো ভাল লাগিছে আৰু তোমালোকৰ ড্ৰেছ পাতি দেখি ইমান ভাল লাগিছে মানে কোৱাৰ ভাষা নাই ভাল লাগিছে আৰু যিহেতু আজি দেখাইছোঁ অলপমান ষ্টুডেণ্ট কম পাই আছোঁ আহিব আৰু ন অকণমান একচুৱেলি ষ্টুডেণ্ট কম হৈ আছে আৰু কিছুমান ফেশ্বনৰ কাৰণে ৰেডি হৈ আছে যিহেতু কিছুমানে মেহেন্দি লগাই আছে কিছুমানে আকৌ মুখত কিবা কিবি নিশ্চয় গম পায় আপোনালোকে কি লগাব লাগে তো সেইটো কাৰণে অকণমান লেট হৈ আছে ঠিক আছে অকণমান পিছত আপোনালোকে চাব আৰু
একচুৱেলি মই সেইপিনে আপোনাক ক'ব নোৱাৰিলোঁ যিহেতু গান চলি আছে যিহেতু মোৰ ভিডিঅ'টো কপিৰাইট হৈ যাব সেইকাৰণে আপোনালোকক ইমান ক'ব নোৱাৰিলোঁ কেনেকুৱা কি হৈ আছে তো পূজা আজি কেনেকুৱা লাগিছে বহুত ভাল লাগিছে আৰু যেহেতু পূজা বুলি আজি সকলোৱে ধুনীয়াকৈ ওলাই আহিছে কি লোৱা কি আছে তো ঠিক আছে এইখিনি আৰু বলক এবাৰ ছাৰ আৰু বাইদেউৰ পৰা অকণমান জানি লওঁ ছাৰৰ পৰা আৰু বাইদেউৰ পৰা অকণমান জানি লওঁ ইয়াৰ বিষয়ে আৰু স্কুলটো কেনেকুৱা কি হৈছে ছাৰ অকণমান কৈ দিয়ক স্কুলটো কেনেকুৱা কি আপোনালোকৰ স্কুলটোৰ নামটো আমাৰ স্কুলখনৰ নাম চিমতলা ছোৱালী হাইস্কুল স্কুলখন 1993 স্থাপিত হৈছিলে 2003 চনত বিভাগীয় ৰিকগনাইজেশ্যন লাভ কৰিছিলে আৰু 2017-18 আইন অনুসৰি যোৱা 5 ফেব্ৰুৱাৰী তাৰিখত আমাৰ স্কুলখন প্ৰাদেশিকৰণ হয় 2021 চনৰ 4 ফেব্ৰুৱাৰী তাৰিখত যিটো ইলিজিবল লিষ্ট আউট হোৱাৰ পিছত সেই লিষ্টত যেতিয়া আমাৰ স্কুলখনৰ নামটো আমি দেখা পালোঁ নিজৰ নামটো যেতিয়া আমি দেখা পালোঁ আমি শিক্ষকসকলে যথেষ্ট উৎফুল্লিত হৈছিলোঁ লগতে আমাৰ বিদ্যালয়ৰ ছাত্ৰসকলে যথেষ্ট উৎফুল্লিত হোৱাটো পৰিলক্ষিত হৈছিলে এই চেগতে আমাৰ স্কুলৰ তৰফৰ পৰা মাননীয় অসমৰ শিক্ষামন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতৰ নেতৃত্বত অসমৰ বৃহত্তৰ অসমৰ যিটো এটা ডাঙৰ সমস্যা আছিল ভেঞ্চাৰ স্কুলৰ সমস্যাটো সেই সমস্যাটো তেখেতে প্ৰাদেশিকৰণৰ যোগেদি সমাধান কৰিবলৈ সক্ষম হৈছে সেইকাৰণে তেখেতৰ ওচৰত আমি চিৰকৃতজ্ঞ হৈ আছোঁ আৰু অনাগত দিনত আমি নিশ্চয় যাতে তেখেতৰ নিচিনা মন্ত্ৰীয়ে এই শিক্ষা বিভাগটো লৈ আমাৰ শিক্ষকৰ বিভিন্ন সমস্যাসমূহ সমাধান কৰে আমি তেখেতৰ ওচৰত আমি আশাবাদী হৈ ৰ'লোঁ আচলতে খুব ভাল লগা কথা কৈছে আৰু যিহেতু স্কুলটো জ্ঞান হৈছে এইবাৰ সেইটো এটা খুব ভাল কথা তো ঠিক আছে আজিলৈকে এইখিনিয়ে আৰু তো চিলড্ৰেন আপোনালোকে ভালে থাকিব গুগলে থাকিব আৰু ভিডিঅ'টো যোনে চাইছে নিশ্চয় ছাবস্ক্ৰাইবাৰ লাইক আৰু কমেণ্ট আৰু শ্বেয়াৰ যিমান পাৰে ফালে যি আছে চব কৰি দিব ঠিক আছে তো ঠিক আছে সকলোৱে বাই বাই তো ভিডিঅ'টো ইয়ালৈকে শেষ কৰিলোঁ তো টেক কেয়াৰ আপোনালোকে ভালে থাকক বাই বাই